বন্ধুসকল নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'খনত আমি দেখিবলৈ পাওঁ যে নমিৰ এটি কন্যা শিশু জন্ম পায়, কিন্তু দুৰ্ভাগ্যবশতঃ নমি দুৰ্বল হৈ পৰে আৰু অৱশেষত নমিৰ মৃত্যু হয়। এতিয়া নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম বিভানে নমি যে এই পৃথিৱীত আৰু নাই এই কথাটো গম পাব। এতিয়া বাৰু নমিৰ খবৰটো পোৱাৰ পাছত বিভানৰ বাৰু কেনেকুৱা অৱস্থা হ'ব জানিবলৈ পাব আপোনালোকে নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম বিষ্ণুৱে নমিৰ মৃত্যুৰ কাৰণে বিভানৰ মাকক দুখ দিব। এতিয়া বাৰু বিভানৰ মাকে বিষ্ণুক কি ক'ব? সঁচাকৈ নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।